লাক্ষী জোৱাই এটু কাহিনী হৈছে সেইটো ল'ৰাৰ যিটো ল'ৰাই আজিকলৈকে গম নাপলাক তাৰ মাক বাপেক কোনি 22 বছৰে আকলাই থকাৰ পিছত হঠাৎ তাৰ জোচ উঠিল বিয়া পতাৰ আপি বিচৰি বিচৰি ইনষ্টাগ্ৰামত পালাক এটা লাৰফুল হান ধনী আপি তাকো তাৰ বাপেকক লাগে ধনী আপা এতিয়া ভাইৰাছ নামৰ ল'ৰাটো কি কৰে দকচোন চাও আকা লাগে আৰু কিমান বাট আছে হাই জি ৰিক্সা হে মঠলডাল নহয় মঠলডালৰ কাষত থকা বিল্ডিংটো গছমুৰা সেই বিল্ডিংটো বুলি যদি আগতে ক'লি হয় তেতিয়া দেউতাই তাতে মোক চকু মুজি বিয়া দিলা হয় সেইটো বিল্ডিং নহয় সেই বিল্ডিংটোৰ পিছফালে থকা ঘৰটো মোৰ গম পাইছা এতিয়া বল নেউলা বাটতো আকৌ ডিষ্টাৰ্ব নাই নাই পুলিচে আকৌ ডিষ্টাৰ্ব দিয়া নাই পুলিচে কোৱাৰ পৰা ডিষ্টাৰ্ব দেখা নাই অকল বাৰী পঠাই আছো সেইটো হয় মোক দি তোক লগ পাই ভালেই হ'ল দে বৰ উজা নে তোৰ চাবি ঠেলাবি মোক শুনছা এখানে আমাৰ গাঁও চকটম থাকিল বল এতিয়া বহুতো কিন্তু বম মাল বম লাল আমি ৰদে আছো না ৰদত ৰাঙা পৰি গেছা তাকে কবা খুজিছিলে হাৰামিটোৱে আৰু ইয়াৰ জীৱ খাতা মোৰ চব খাতা অন্য এটা বস্তু গেল ইয়াৰ অন্তৰ খান ইয়াৰ হৃদয় খান বহুত বিশাল তাকে কবা খুজিছিলে হাৰামিটোৱে বল এ নেউলা বাদ বাকী কথা পিছত হ'ব বৌৰে বহুত দূৰৰ পৰা আহিছে গম পাইছে না আগে ঘৰত অলপমান যাই পেলাই জিৰণি লওক হ'ব বল বেছি নাই আৰু অলপ আগত সেইটোৱে বিল্ডিংটোৰ পিছফালতটোৱে আমাৰ ঘৰ এইখনে সেইখন ঘৰ যিখন ঘৰত মই আজি 22 বছৰে অকলশৰীয়া অনুভৱ কৰি নিজৰ হাতখনকে গাৰ্লফ্ৰেণ্ড বুলি ভাবি দিনবোৰ অতিবাহিত কৰিছিলো আজি মই বিয়া পাতিছো ভাবিয়ে ভাল লাগছে নেউলা যাতে নেউলা পিছত আহিবি হা খুৱাম যা হ'ব যা খুৱাম যা বহুত ভাত দিছি গোটেই ইফাল দি সঁচাই নিছে তই সাংঘাতিক মানুহ হৈ গেলি দে অই নেউলা মই কিবা ভাবিয়ে ভাল লাগি গৈছে ভালকে নাম দিব বিয়া পাতিছা শুনছা সেই যে কণা ৰুমটো যি মস্ত গোটেই গেন্ধেলা গন্ধ আছে কি বা গন্ধ আছে চাইছোন হেৰাজ তোৰ টাইম আহি গ'ল যা এ নেউলা তই মোক এটা চিটৰ নালা আনি দি যাবিচোন এই কণা ৰুমটোত এটা চুপ ভেগলি গৈছিল সিয়ে মস্তি বদা তাৰে পাছ পাইছা আছো না ক'ত কি কন পাইছা দেখি যা এতিয়াহে গম পাবি সংসাৰৰ কি জ্বলা হলেও বহুতো বৰ ঠগাতে ঘণ্টা এইটো ল তোৰ মোবাইল ভাল কিয় হয় তুই কিয় ল'ব লাগে দেউতাৰে ফোনটো লাগো আৰু আমি ক'লে আহ বুলি কওঁ এতিয়া দেউতাৰে আকৌ কৰিব নোৱাৰে আৰু লগতে যৌতুকৰ কথাও কবি লাগে আছো ৰ দেউতা পালো ভালে আহি পাইছো হেৰি জয়েৰে কিবা যৌতুকৰ কথা কৈছিলে হয় ঠিক আছে কৈছো দে মই এটা কথা যি বুজি নাপালো কি কথা দেউতাৰে এটা পলে কিকে গম পালাক ডাইৰেক্ট যি ভালে আহি পালাক না সুধছি আৰু তই দেখোন কৈছিলে দেউতাৰে বোলে মোৰ তাত বিয়া নেদে ধনী ঘৰৰ ল'ৰা লাগে দেউতাৰে এতিয়াতো দেউতাৰৰ কথা শুনি মোৰ এনে হানি লাগছি দেউতাৰে পঠাই দিয়া হান লাগছি দেখোন সেইটো কথা কি জানা না মই 24 ঘণ্টাই দেউতাৰ চকুৰ আগত থাকো আৰু এটা কথা মই যদি তাৰ পৰা 1 ঘণ্টা যদি মই গায়ব হৈ যাওঁ মানুহটো দেউতাই গম পাই যায় মই ক'বাত যে কিবা এটা অঘটন যে মই ঘটাইছো এটা তাতে আৰু মই একদিনে নাই আৰু তাতে মই ঘৰৰ হলো ডাঙৰ আপি গতিকে
দেউতাই গম পাইছে যি কি নহওক দে যৌতুকৰ কথা কি ক'লা যৌতুকৰ কথা আহি আছে গধূলিবেলা আহি পাব সৰু তাৰমানে মালদাৰ মেন Oh yeah. ঐ ভাইৰাছ মোক ক'ত পাইছিলি ফেচবুকত নাই কি ফেচবুকত আপি নাচে মই নেওলা ইনষ্টাগ্ৰাম হয় নেকি ঐ ভাইৰাছ চাইকেল এখন আছে চাইকেলখন পিছলে ৰিক্সা এখন আছে সেইখনত আছে নেকি এই নেওলা মোৰ শহুৰ মালদাৰ মেন গম পাইছা কি ৰিক্সা আহিব BMW কাৰ নাইবা অডি কাৰৰ আহিব চাবি চাই আছো অ' ভাইটি এখন মধুপুৰ গাঁও হয় না খুৰা এখন মধুপুৰ গাঁৱে আপুনি অলপ চাইড লাগকচোন মানে মোৰ ইম্পৰ্টেণ্ট মানুহ একজন আহি আছে এই নেওলা দামী মাৰুতি আছে এখন ভাইটি এখন মধুপুৰ গাঁও হয় না নহয় হয় খুৰা মধুপুৰ গাঁৱে হয় আপুনি অলপ চাইড লাগকচোন ইম্পৰ্টেণ্ট মানুহ একজন আহিছে মোৰ ভাইটি এইটো ভাইৰাছৰ ঘৰ হয় না চাওক মই হয় এইটো ভাইৰাছৰ ঘৰে হয় ময়ে ভাইৰাছ আপোনাৰ যদি কিবা বেলেগ সকাম আছে আপুনি পিছত আহিব মানে মোৰ ইম্পৰ্টেণ্ট মানুহ একজন আহিছে কিয় বুজি নাপায় মাজনী দেখোনে এইটোৱে নেকি জমাৰ ঘৰ এইটোৱে নেকি এই নাম ইমান দেউতা বা কবি যৌতুকৰ গাড়ীখন অহা নাই দেখোন সেইখন দামটো অলপ কম আছে বিএনপি সেই চাইকেলখন যৌতুকৰ গাড়ী Oh yeah. তেতিয়াহ'লে যৌতুক ক'ত যৌতুক এইটো মই ডাঙৰ আপিটো তই ভাগ্যৱান এনাহান যৌতুক পাইছা জাহাঙ্গো হইরে কি হলে হ'ব দে আগতে দেউতাক পঠাই দি তাৰপিছত মোক বাংলা চাদা তাকে ৰান্ধি দিলে হ'ব দে ইয়া থাকা দি তোৰ কি প্ৰব্লেম হৈছে কি প্ৰব্লেম হৈছে আৰু সুধিছা বিয়াৰ পাছতো মই ৰাতি দেউতাৰৰ লগত থাকিব লগা হৈছে দেউতাৰে ৰাতি মোক শান্তিত ঘুমবা দে মই কৈছো ইমান বয়া স্বভাৱ দেউতাৰে দেউতাৰ বয়া স্বভাৱ হওক দে তই ভাইটিৰ লগত ঘূৰিবি গেলা মোৰ ৰাইটোৰ লগত গাৰ্লফ্ৰেণ্ড কিবি না মোবাইল কা কুছ কাম নাহি এইটো ৰ তাক ফোন কৰিবা দিবি মই যাওঁ দে যা ধীৰে পিছে বকান যাবি যাওঁ দে যা মোৰো গাৰ্লফ্ৰেণ্ড এটা পুতিল দে ভাবি ভাল লাগছি মই বিয়া পাতিম যাওঁ দে ভিন্দো এই ইয়াৰ বুলি কৈছো ইয়াৰ বুলি কৈছো ইয়াৰ আগে 50 টকা দিয়ক মই এৰি দিম 50 টকা